ठीक है सेकंड वीडियो भी आप सबसे मिलके अच्छा लगा तो दादा बेसी একো ভাবাই নাই ডাইরেক্ট সুধি আছে আইসক্রিম খাও নে কি খাব তো গাইজ মই বিদ্যালয়ৰ পৰা ওলাই গ'লো আৰু এতিয়া যাম মই শিৱসাগৰ তো কোনদিন পৰা লিফ্ট ল'ম মই ভালকৈ নাজানো মোক সুধিম সিফালে তো গাড়ীৰ কাৰণে ৰখি আছোঁ তেনেকৈ গাড়ী দেখাই নাই এইটো সুধি চাওঁ গুৱাহাটীৰ লাগিছে ঠিক আছে যাইছে এইখিনিতে যাব বুলি কৈছে নাযায় চাগে ৰেচিপি খুজি চাওঁ এইফালে যাব নেকি ৰেচিপিও নাযায় বাৰু চাইছিলোঁ যাব নেকি অঁ হৈ যাব গ'লে চাগে গাড়ী শিৱসাগৰৰ ফালে গাড়ী পাম ন তাত কোনে বাৰু গাড়ী পোৱা ফ্ৰী লিফ্টত যাম মানে মই এইফালে শিৱসাগৰ এইফালে বাৰু ঠিক আছে থেংক ইউ মই এইফালে গ'লে চাগে গণ্ডগোল ওলাই ইয়াৰ পৰাই মই শিৱসাগৰ গাড়ী পাম বুলি ভাবোঁ তাত ৰখি আছিলোঁ ব্ৰিজৰ তলত কিন্তু তাত লিফ্টটো নাপালোঁ সেইকাৰণে ওপৰত আহি গৈছোঁ ওপৰত যদি কোনোবাই দিয়ে লিফ্ট তামাম গৰম পৰিছে ওপৰত আহি গৈছোঁ ইউটিউবত নৰ্থ ইষ্ট গুৰু বুলি আছে মই প্ৰথম লিফ্টটো পাই গ'লোঁ যোৰহাটৰ পৰা শিৱসাগৰলৈ আৰু দাদাহঁতে পানী লৈ গৈ আছে আৰু প্ৰথম লিফ্টটো দিছে থেংক ইউ ছ' মাছ দাদা দাদাই পাহৰিয়ে গৈছিলে মোৰ বেগ আছিলে নাই লৈয়ে গৈছিল বুলি মই পটাপট নমাই দিলোঁ বস্তু থাকি গ'ল ইয়াতো মোৰ বস্তু এইটো মানে ভালকৈ বন্ধা নাথাকে যে পৰি যোৱা ৰিস্ক থাকে গাইজ দাদাই মোক হেল্প কৰিব এতিয়া মোক অলপ লিফ্ট কৰি দিব আৰু তেওঁলোকৰ বস্তু গাড়ীটো ৰখাই মোক পিছফালে লৈ আহিলে আৰু গাড়ীটো আপোনাৰ চেক কৰিছে তাত যিমান বস্তু আছে এডজাষ্ট কৰি আছে লিফ্ট দিয়াৰ কাৰণে তো দাদাক থেংক ইউ ছ' মাছ কোলাৰ কৰাৰ কাৰণে দাদা চাগে শিৱসাগৰ গৈ আছে নেকি তিনিচুকীয়া অঁ বহুত দূৰ গৈ আছে ঠিকে আছে বাৰু থেংক ইউ টকা আহিছে মই ইয়াৰ পৰা তিনিচুকীয়াই যাম কিন্তু বৰ্তমান মানে মই হেৰি শিৱসাগৰ থাকিম মানে অল আছাম ৰাইড ওলাইছোঁ আৰু উইথাউট মানি মানে ৰিচাইকেল হয় মানে 35 দিন লাগিব চাগে 35 ডিষ্ট্ৰিক্ট মানে অৰুণাচল মানে এইবাৰ অল আছামটো ক্লিয়াৰ কৰিম পিছত মানে এনেই ভাবি থৈছোঁ নেপালৰ ফালে যাওঁ আৰু অৰুণাচল ফালে যোৱা হ'লে মানে মই বাইক লৈ যাওঁ আৰু আছামটো নিজৰ জেগা নহয় মানে প্ৰব্লেম নহ'ব সেইটো বুলি আচ্ছা আচ্ছা অৰুণাচল চলে দাদাই মানে এইবিলাক চব বস্তুটো গম পায় বুলিহে ৰখাই দিছে আৰু ভিডিঅ' চিডিঅ' এইবিলাক চাই বা গম পায় ট্ৰেভেলত আপুনি হেৰি আছেতো অকলে গৈছে নে অকলে মানে লগৰ আৰু লগৰ 4জন কাজিনে আছিলে আমি 3জন কাজিন আৰু এজন লগৰ গৈছিল মানে 4 চকা লৈ গৈছে চাগে প্ৰবীণ লৈ গৈছে এনেই মই ধৰক তিনিচুকীয়া যদি যাওঁ আপোনাৰ যদি মই হোটেল নাপাওঁ আপোনাৰ তাত এনেই থাকিব পাৰিম নেকি টেণ্ট লগাই বিন্দাছ ছেপ্টেম্বৰত আহিবা হয় হয় ছেপ্টেম্বৰত তোমাৰ 19-20 তোমাৰ মিনি উইণ্টাৰ ফেষ্টিভেল আছে আচ্ছা তাত অফিচিয়েল যিটো ট্ৰান্সপৰ্টৰ কামটো মানে মোক দিছে মোৰ ফাৰ্মটোত দিছে আচ্ছা তো তাত মানে কি হ'ল যদি তুমি আহা তেতিয়া তোমাৰ ট্ৰিপটো মই স্পনচাৰ কৰি দিম মানে অহা যোৱাটো মই ফ্ৰী কৰি দিম মানে ভিডিঅ' চিডিঅ' তাত বনাব পাৰিবা আমাৰ লগত আৰু মানে ইউটিউবাৰ যাব যিমানে মই শিৱসাগৰৰ ফালে গৈ আছো সিমানে পানী হৈ আছে এইটো হ'ল তিয়কৰ অৱস্থা চাওক ইমান পানী আহি যাওঁ বুলি মই কেতিয়াও ভবা নাই আৰু লাহে লাহে চাওক পানী বাঢ়ি আছে গোটেই ৰাস্তাতে গাড়ী মানুহ এনেকে ডুবি পেলাই বেয়া হৈ গৈছে কমচে কম মই 30টামান গাড়ী পাৰ কৰি আহিছো চবৰে কেৰেংগি টানিব লগা হৈছে কালি আৰু পানী আছিলে শিৱসাগৰ আহি পাই গ'লোঁ আৰু দাদাই মোক বহুতখিনি আগুৱাই দিলে আৰু থেংক ইউ দাদাই মোক কাৰ্ড দি দিছে ছাৰ দাদা মানে আপোনাৰ হেৰি ট্ৰেভেল এজেঞ্চি আছে তো কেতিয়াবা লগ পাম চাগে আৰু থেংক ইউ আহিছা কালি বা পৰহি তিনিচুকীয়া যাওঁ তেতিয়া মানে মোক যাব দিছে অৰুণাচল গৈ আছে এতিয়া মই নাজানো এতিয়া কোনফালে মানে ইমান ডাউন গৈ
ইফালে যাব নেকি? আপুনি ইফালে যাব? যাব পাৰিম। দাদাই মোক দি দিলে তিনিমান লিফ্ট। ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ আছে। শিৱদৌল শিৱসাগৰৰ গড় পুখুৰী আৰু দাদাই মানে শিমলুৰ তল যাব অকণমান আগুৱাই দিব আহিছে আৰু এতিয়া বিৰাট ধুনীয়া জেগাটো তাত। থেংক ইউ ছ' মাছ দাদা, বহুতখিনি হেল্প কৰিলে মোক। তাৰ নামটো আৰু মই আজি অলপ এক্সপ্ল'ৰ কৰিম আৰু শিৱসাগৰটো। ঠিক আছে থেংক ইউ। ত' গাইজ মই আহি গ'লোঁ শিৱসাগৰ গড় পুখুৰী। সদায় মই এইবিলাক মোবাইলত চাই থাকোঁ চাওক, আজি ওচৰৰ পৰা চাইছোঁ আৰু এই চাইনবোৰ্ডটোত লিখা আছে বাৰু দেৱীদৌল, শিৱদৌল, বিষ্ণুদৌল এইফালে চব আছে। ত' গাইজ চবতকৈ ভাল লাগে এইটোৱে যে আপুনি আছাম যে ট্ৰেভেল কৰি পেলাই, কাৰণ আপুনি ধুনীয়া ধুনীয়া জেগা চব দেখিব পাৰিব, নন ষ্টপ আপুনি এক্সপ্ল'ৰ কৰিব পাৰিব, বহুত ধৰণৰ মানুহ আপুনি লগ পাব। থেংক ইউ ছ' মাছ মোৰ এই চেনেলবোৰত আপোনালোকে মোক ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ কাৰণে। ত' গাইজ এইখিনিত চাওক কিমান মাছ, সৰু সৰু মাছৰ পোৱালি চায়, এইটো চাওক জানেনে কিমান সৰু সৰু পোৱালি। গাইজ আপোনালোকে চাওক কি ধুনীয়া এটা মাছ। মুড়ি আৰু বন ৰাখি থৈছে আৰু ইয়াত বিয়া ল'লে চব মাছ আহি যায় ন পুৰা ডাঙৰ মাছ আহে নে ক'লোৱে ডাঙৰ মাছ আহি যায়। ক্লিন কৰি আছোঁ গোটেই কাষনটো ফ্ৰীতে মিক্স কৰি আছোঁ আৰু লগতে চবতে ফ্ৰীতেই খাই আছোঁ। আপুনি কিবা খাব পাৰিব নেকি ফ্ৰীতে? আপুনি যি খুৱাই আৰু তো দাদাই বেছি একো ভাবাই নাই, ডাইৰেক্ট সুধি আছে আইচক্ৰীম খাওঁ নে কি খাওঁ, কৈছে আপুনি যি মন যায় সেইটোকে খুৱাই। থেংক ইউ ছ' মাছ দাদা হিমন দা, বহুত ভাল লাগিল। আৰু এইটো চাই কি ধুনীয়া এটা গ্লাছত খাবলৈ দিছে মোক। মই মানে এতিয়া নগাঁৱৰ পৰা আহিছোঁ ইয়াত, এতিয়া কালি যাম ডিব্ৰুগড়, তাৰপিছত আপোনাৰ যাম মই তিনিচুকীয়া আছে না, মই হেল্প লৈ যাম, পইচা পাতি নাই, ডাইৰেক্ট মানে হেল্প লওঁ খাব পাওঁ তেনেকৈ লৈ আছোঁ। থেংক ইউ। তো ফাইনেলি মই শিৱদৌলৰ ভিতৰত সোমাব গৈ আছোঁ। এইটো শিৱদৌল আৰু মেইন শিৱসাগৰ আহি পাই গ'লোঁ। আৰু এইটো চাই আপোনালোকে এইটো চালে গম পাব যোনে যোনে শিৱসাগৰ আহিছে। এই আছে শিৱদৌলৰ ভিতৰত সোমাই আহিলোঁ। এবাৰ মই কলেজত থাকোঁতে আহিছিলোঁ, সেইকাৰণে চব কৈছোঁ শুনিও। এতিয়া ভাল এটা জেগা চাম, ধুনীয়া ঠাণ্ডা এটা জেগা চাম, চাই লৈ পিছত বহিম। তামাম গৰম লাগিছে আৰু মোবাইলৰ চাৰ্জো কমি গৈছে। नेट नहीं चल रहा ना। अच्छा अच्छा, यहाँ का नहीं है ना। कहाँ से आए आप लोग? हम तो डिब्रूगढ़ से आए हैं। अच्छा अच्छा, हम लोग अरुणाचल से। हाँ हम से अरुणाचल। ओ शिवदौल देखने के लिए आए हैं। हाँ। अच्छा ठीक है, मुझे भी आप लोग से मिलके अच्छा लगा। মানে ৰংঘৰ কাৰেংঘৰ যি আছে সেইবিলাক চাব লাগে। এইটোতো চালে ভালে লাগিছে, এইফালে পানী হৈ গ'ল নহয়, মই এইফালে আহিছোঁ চাবলৈ। কিন্তু নাই চোৱা নাই, এইফালে পানী হৈ গ'ল যে গ'লে আৰু দেখিছে চাগে। আচ্ছা চাৰ্চ কৰা हम देखते रहते हैं। मुंह मैंने साइड है। মোৰ হিন্দী বেছি ভাল নহয়, অসমীয়া মই হিন্দীয়ে নাজানো, সেইকাৰণে ক'বলৈ অহা নাই মানে। এইবোৰ ট্ৰাই কৰি আছোঁ হিন্দী ভালকে কওঁ যাতে। হিন্দীটো আহে এনেকুৱা নহয়, কিন্তু মানে ধৰক প্ৰপাৰলি নাহে আৰু অসমীয়াটো। হিন্দী নাজানো মানে, অসমীয়া স্পষ্ট আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে হয়। তেওঁলোকক ঘৰ আনিছে মোৰ নেকি? বিয়া হৈছে ডিব্ৰুগড়। আচ্ছা আচ্ছা, চবে মানে একেলগে ঘূৰিব আহিছে আৰু কি আছে। থেংক ইউ। থেংক ইউ, চাব হা, ভালকে ঘূৰক, হেপী জাৰ্ণি। যাবই পৰা নাই বেলেগ জেগাত। জেগা একদম নাই আৰু যাবলৈ। সিহঁতে বহুত সময় ধৰি ট্ৰাই কৰি আছে মোৰ লগত ফটো তুলিব, মানে ডাইৰেক্ট সাহস কৰা নাই। তো আজি এতিয়ালৈকে মই থকাৰ কোনো ব্যৱস্থা এটা কৰিব পৰা নাই, কি হয় নাজানো। ইয়াত KSTC আছে, ইয়াত থাকিবলৈ পাৰিম চাগে সম্ভৱ। তো গাইজ মই এতিয়া শিৱসাগৰ মেইন টাউনত আছোঁ আৰু ৰাস্তাত আছোঁ, কিন্তু কালি চাব আপোনালোকে ইয়াত পানী আহি যাব তেনেকুৱা। এতিয়া ফাৰ্ষ্ট তো দাদাই মোক এফালে লৈ আহিছে প্ৰায় 1 কিলোমিটাৰৰ পৰা, আৰু ট্ৰাই কৰি চাওঁ। এইটো ধৰ্মশালা বুলি কৈছে আৰু মাৰৱাৰী মঞ্চ দম। তো গাইজ 6-7 কিলোমিটাৰ আহিছোঁ, অহাৰ পিছত ক'তো পোৱা নাই। পিছত মানে STCত আহিছোঁ আৰু ইয়াত মানে দাদাই লৈ আহিলে লগত, মানে তেওঁ দাদাই মানে ইয়াতে থাকে।
আৰু কৈছে তেওঁ ৰুমটো মোক দি দিব মানে অলপ থাকিবলৈ ৰাতি আৰু কৈ সেইটোও কৈছে যে খানা দানা মই ৰাতি মোৰ লগতে খাবা বুলিও কৈছে তো দাদাকো ধন্যবাদ থেংক ইউ হয় আৰু চবতকৈ ভাল লাগিছে মানে এইখিনি জেগাত মানুহে অলপ বহুত চবেই সহায় কৰি আছে কিন্তু ভাল লাগিছে আৰু আপোনাক বহুত ধন্যবাদ কিন্তু আপুনি বহুত জেগা কৰিছে তেওঁ 8-9 কিলোমিটাৰে হ'ব চাগে ঘূৰি ঘূৰি ঠিক আছে থেংক ইউ